চাওক কাজিৰঙাক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিব গৈছে কাজিৰঙাৰ গড় কেইটাই দেখোন কংগ্ৰেছে মাৰি শেষ কৰি দিছিলে গতিকে তেওঁলোকে নুবুজাকৈ এটা ইস্যু বনাই আছে যিটো বস্তুৰ লগত কোনো কাজিৰঙাত ইকো সেনসিটিভ জোন আজিৰ দিনত নায়েই চৰকাৰে কৰিলেহে ইকো সেনসিটিভ জোন হ'ব কোনো কথা নুবুজাকৈ এছাম মানুহে বিতৰ্ক কৰি আছে ৰাইজৰ ক্ষতিটো তেওঁলোকে বুজি পোৱা নাই সেইকাৰণে ৰাইজৰ খং উঠিছে মইতো আগতে কৈছো যে ৰাইজৰ আৰু যদি সঁচাকৈ এইবোৰ চলি থাকে ৰাইজৰ আৰু খং উঠিব আৰু ৰাইজে যদি কাজিৰঙা নবচাই ফেচবুক টুইটাৰে কাজিৰঙা বচাব নোৱাৰে কাজিৰঙাৰ মানুহে যদি গড়ৰ চিকাৰীৰ খবৰ নিদিয়ে কাজিৰঙাৰ মানুহে যদি কাজিৰঙাখন প্ৰটেক্ট নকৰে আমি ইয়াৰ পৰা ৰীল বনাই ইনষ্টাগ্ৰাম বনাই আমি কাজিৰঙা বচাব নোৱাৰো এটো এটা ভুল ধাৰণা সেইকাৰণে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম আমি কোনেও কৰিব নালাগে মই যোৱাকালিও বুজাইছো যে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম কৰিলে কাজিৰঙা বাচি নাথাকে